যদি আপোনাৰ আহাৰ বুদ্ধি হ'ল আৰু যিসকলে গ্ৰহণ কৰা লোকসকলো আকৌ তাক নিয়ম কৰি নিয়ম আকৌ পৰমেশ্বৰক অৰ্পণ কৰক, তাকো নাম শুকুৱাই দিয়ক, তেতিয়া কলিৰ প্ৰভাৱৰ পৰা কিছু পৰিত্ৰাণ পোৱা যাব। যদি তাকে নকৰি ভূতৰ নিচিনা দানৱ কৰা নিচিনা পুৰুষেও ভাৰ্যৰ ওপৰত ভূতপ্ৰেত দানৱটো জপিয়াৰ নিচিনা জপিয়াই পৰিল, অভাইচ অশ্লীল ব্যৱহাৰ আৰু যিবিলাক অশুভনীয় কিছুমান দ্ৰব্য গ্ৰহণ কৰাৰ পাছত তেনে শৰীৰটো সম্পূৰ্ণ বিকাৰ আৰু সেইটো শৰীৰত সত্য ধৰ্ম সত্য বস্তু সমাজে থাকিব নোৱাৰে। গতিকে কৈছে এতিয়া বৰ্তমান কলিৰ সময়ৰ লগে লগে সমস্ত পৰিৱৰ্তন হৈ গ'ল, কিন্তু এই পৰিৱৰ্তনটো আপুনি মই ভালকৈ আৰু বেয়ালৈ আনিব পাৰিম। যিসকল তপস্বী হ'বলৈ কলি মাত্ৰ বেগ মুখাই ধাৰণ
ধাৰণ কৰি সন্ন্যাস দি সকলোকে ঠগি ঠগি খাব বলি। আৰু বহু বন্দী হ'ব লোকসকল অনাচাৰী অজ্ঞানী লোকেও নিজৰ পৰিচয় দিব এজন জ্ঞানী লোকে। আৰু যিসকল ব্ৰাহ্মণ, যিসকল বেদজ্ঞ, বেদতত্বৰ অধিকাৰী যিসকল থাকে বা যিসকল যোগী, এই এটা দেখিছেনে দেখাত দেখিহে গাত ৰাখিব পৰা নৱগুণ অধিকাৰী বুলি বন্দী হৈ আগৰ সন্মুখত তেওঁ তাৰ একো তত্ত্বই নাজানিব। জানো এটা আগৰ জনাই কিবা ভাৰী বস্তু তাই লৈ ফুৰিছে, সময় গতিকে তাক অসৎ ব্যৱহাৰ কৰিব, নৱগুণৰ অধিকাৰী হ'ব নোৱাৰিব। এইবিলাক কলিৰ প্ৰভাৱ নহ'ব। গতিকে আমি নিজৰ স্বধৰ্ম ৰক্ষা কৰিবলৈ যত্ন কৰি আমাৰ স্বধৰ্ম স্বমান নিজ ধৰ্ম মানে ধাৰণ কৰা। আৰু এই স্বধৰ্ম ধৰ্ম সংস্কৃত শব্দৰ পৰা ভি ধাতু মন পত্ৰ যোগ ধৰ্ম শব্দ পুৰাণ গৈছে ধৰ্ম মানে ধাৰণ কৰা। আমি জীৱশ্ৰেষ্ঠ নৰ হিচাপে আমি কি ধাৰণ কৰিছো, কি ধাৰণ আমাৰ প্ৰধান যিটো কৰ্তব্য, প্ৰধান কৰ্তব্যটো আমি কোনো পালন কৰিব পৰা নাই আৰু নকৰিলো। বৰ্তমান যিসকল বিদ্যালয় আহিল 40 বছৰ অতিক্ৰম কৰি যিসকল আহিল 60-70 পালেহি, বৰ্তমানলৈকে নিজৰ ধৰ্মকে ৰক্ষা কৰিব নোৱাৰিলো। আমাৰ মনুষ্য হিচাপে প্ৰধান ধৰ্ম আছিলে বীৰ্য ধাৰণ ধৰ্ম, বীৰ্য নিধন অধৰ্ম। ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি ব্ৰহ্ম সংৰক্ষণ কৰাটো হ'ল আমাৰ মনুষ্য জাতিৰ প্ৰধান ধৰ্ম। কিন্তু আমি কৰিছো কি, তাৰ অসৎ ব্যৱহাৰ কৰিলো। সেইকাৰণে ধৰ্মৰ প্ৰতিটো গাড়ীব নোৱাৰিলো, অধৰ্মই চালি ধৰিলে, বলিয়ে গাত কৰিলে। কাৰণ ব্ৰহ্ম কেতিয়ালৈকে ভয় কৰিব লাগে আৰু ব্ৰহ্মক ধৰি ৰাখিলে ব্ৰহ্মচৰ্যটো ব্ৰত, ব্ৰহ্মক ভয় নকৰাটো ব্ৰহ্মচৰ্য ব্ৰত পালন কৰা। সেইকাৰণে আমাক কৈছে মাত্ৰ এটি পুত্ৰ সন্তান জন্ম দিবৰ কাৰণে এক বিন্দু ব্ৰহ্ম ভয় কৰিবলৈ ভগৱানৰ পৰা অনুমতি আছিল, প্ৰথমে নাছিল। সৃষ্টিৰ কাৰ্য বিনা হ'ব বুলি ভাবি ভগৱন্তে এক বিন্দু মাত্ৰ তাক ভয় কৰিবলৈ দিছিলে। আৰু এক বিন্দু ব্ৰহ্ম ভয় কৰিলে 5 চিচিৰ পৰা 10 চিচিলৈকে ব্ৰহ্ম ভয় হৈ যায়। 1 চিচিত 40,000 জীৱাণু থাকে, তাত সোমাই থাকে 1 চিচি। যেতিয়া 1 বিন্দু ব্ৰহ্ম ভয় হ'লে, যেতিয়া 10 চিচি ভয় হ'ল, তাত 4 লাখ জীৱাণু হত্যা হৈ যায় এবাৰত। পুৰুষ প্ৰকৃতি যেতিয়ালৈকে এই মধুৰ এটা সম্পৰ্ক বৈবাহিক সম্বন্ধটো যেতিয়ালৈকে ৰাখিলে, তেতিয়াহ'লে জীৱনত কিমান ব্ৰহ্ম ভয় হ'ল। যিমান ব্ৰহ্ম ভয় হ'ল সিমান আয়ু তুলি গ'ল, শৰীৰৰ বল বুদ্ধি সকলো শেষ হৈ গ'ল, বেমাৰ আজাৰ ৰোগাক্ৰান্ত হ'ল, ভিতৰতো ভোলা একো নাই, দেখা চাৰে মানুহৰ নাই। সেইকাৰণে গুৰুসকল সমস্ত এই ধৰ্মক যিজনে ধ্যান ৰাখিব পাৰিছে, ধৰ্মক ধৰিব পাৰিছে, সেইজনক কলিয়ে গাত কৰিব নোৱাৰে। আৰু সেইজনে নিজৰ আয়ু নিজে বৃদ্ধি কৰিব পাৰিব, শক্তিশালী হ'ব। কিন্তু আমি কি কৰিলো, নিজৰ আয়ু নিজে শেষ কৰিলো আৰু কলিৰ দুখত কৰি মিছা কওঁতে কওঁতে সত্যটো হেৰালো। ক্ষমা নাই, দয়া নাই, একো সহানুভূতিশীলতা ভাৱ একো নাই। বৰ্তমান কলিৰ অল্পমতি হ'ল, অকণমানতে বহুত ক্ষমতা গোটে সমাধান একো নাই, সহানুভূতিশীলতা বস্তু নাই। সেইকাৰণে অল্প ৰোগী লোকসকলে যেনেকৈ এজন ৰোগীয়া মানুহৰ ওচৰলৈ ভাল কথা ক'ব খঙতে, ঠিক তেনেকৈ আমি সকলো ৰোগাক্ৰান্ত, আমি ৰোগীয়া বেমাৰী।
চিকিৎসাৰ কাৰণে ইমান ধুনীয়া ঔষধবিলাক প্ৰকাশ কৰিছিলে, ঔষধ আমি ব্যৱহাৰ নকৰা। কি ঔষধ ব্যৱহাৰ কৰিছোঁ? ফাৰ্মাচী ডক্টৰৰ ওচৰলৈ গৈ ৰোগৰ কথা কিছুমান ঔষধ দিয়ে, আৰু তাক খালে আমাৰ ৰোগবিলাক ভাল নহয়, কিছু নিৰাময় হ'ব কিছুদিনৰ কাৰণে। কিন্তু যিটো প্ৰকৃত ৰোগত আমি কমাই কৰিলে সেই ৰোগটো ভাল কৰিব নোৱাৰিম। গতিকে এই ৰোগটো ভাল কৰিবলৈ আমি সৎ গুৰুৰ আশ্ৰয় ল'ব লাগিব, যাৰ পৰা অন্ধকাৰৰ পথটো দূৰ কৰি যাতে পোহৰৰ পথলৈ আহিব পাৰোঁ। তেনে গুৰুক আশ্ৰয় কৰক। আৰু আমাৰ প্ৰকৃত গুৰু কৃষ্ণ, কিন্তু কৃষ্ণৰ লগত আমাৰ সাক্ষাৎ নহয়, সেইকাৰণে যদি বাহ্যিকত এজন দীক্ষাগুৰুৰ প্ৰয়োজন। গতিকে সেই গুৰুক আশ্ৰয় কৰক। আৰু আইসকল উপায়সকল সকলোৱে ধৰ্ম ৰক্ষা কৰি নিয়মাৱলী মানি চলক। আইসকলে ভাৰতীয় ধৰ্ম এখন তালিকা ৰাখক, নিত্য নৈমিত্তিক কৰ্মৰ যিখিনি তালিকা সুন্দৰ এখন তালিকা ৰাখক। আৰু স্বামীৰ আৰু ঈশ্বৰক এইকেইটা বস্তু বৰ্জন কৰিব। আমাৰ উপায়সকলো যিটো নিয়মৰ মাজেৰে নিত্য নৈমিত্তিক কৰ্মৰ মাজেৰে আগুৱাই যাওক, জীৱন ধন্য হ'ব। ইয়াত যিবিলাক দেখাইছে লোভাচাৰ, লোকাচাৰ, সকলোবিলাক দূৰ কৰিব লাগিব। তেতিয়া কৃষ্ণই কৃপা কৰিব। যদি নকৰোঁ, কলিৰ ৰূপত কৰিবলৈ গ'লে সমাধান নাই। তেওঁ ভাল বেয়া বিচাৰ নকৰে, গৰ্ভত সোমাব লাগিব নৰকৰ। কৃষ্ণ
চতুৰাণী গলেৰে সকলোকে আকৰ্ষণ মুহিবই, আকৰ্ষণ কৰিবই, আৰু উচ্চ আসনসমূহে সকলোৱে লাভ কৰিব, আৰু বহুত মিঠা মিঠা কথা কৈ জীৱনলৈ বহুত দান পুণ্য কৰিব। কাৰণ সেইবিলাক বাহিৰৰ কিছু ধৰ্মাদি স্থানে স্থানে অনুষ্ঠান প্ৰতিষ্ঠান দান পুণ্য কৰিব আৰু